গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ দেখিছে কাপোৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কাপোৰ দেখিটো গম পাইছে ভিডিঅ'টো আজি কি হ'বলৈ গৈ আছে আজি আমি ফুৰিবলৈ যাম যিহেতু কাপোৰ ইস্ত্ৰি কৰি আছোঁ গৰমত ফুৰিবলৈ যাবলৈ কাপোৰ পিন্ধিবলৈ ভয় লাগে তথাপিতো উপায় নাই পিন্ধিব লাগিব যেহেতু নতুন যাম বিয়া হোৱাৰ পাছত এবাৰো মই যোৱাই নাই সেইটো কাৰণে নতুন কাপোৰযোৰ লৈ লৈছোঁ এইযোৰ কাপোৰ মই গিফ্টত পোৱা হয় মোক নানা এজনৰ ঘৰৰ পৰা দিছিলে সেইটো কাৰণে মই এইযোৰ কাপোৰ ধুনীয়াকৈ ইস্ত্ৰি কৰি লৈছোঁ নতুন হয় যেহেতু কোচ দিবলৈ বহুত দিগদাৰ হয় ইস্ত্ৰি নকৰিলে সেইটো কাৰণে ইস্ত্ৰি কৰি লৈছোঁ এতিয়া আহিলোঁ মই ইস্ত্ৰিবোৰ অঁতৰাই মেলি তাইক উলিয়াবলৈ যিহেতু ইস্ত্ৰিটো অলপ গৰম হৈ আছে ইস্ত্ৰি কৰিলোঁ যিহেতু মই অলৰেডি হৈ গ'ল তাৰপিছত তাইক মুখখন মুচি দিম তাই যে ইমানেই উৎপাত কৰি থাকে নহয় ক'ৰবাত গ'লে মানে উলিয়াবলৈ বহুত দিগদাৰ হয় যিহেতু উৎপাতটো এতিয়া ডাঙৰ হৈ আহিছে কৰিবই অলপ চলপ কৰে তাৰপিছত আকৌ ঠাণ্ডা হৈ যায় আকৌ কৰে দেখিছে মই মোহাৰি ল'লোঁ মুখখন ময়ো ধুই আহিছিলোঁ তাইৰ লগতে ঘামচি পাউডাৰ লগাই দিছোঁ যিহেতু ইমানেই গৰমত ঘামচি হৈছে সৰু ল'ৰা ছোৱালীবোৰৰ যিহেতু গৰমৰ উৎপাত তাৰপিছত তাই ফ্ৰকখন নিজে চিলেক্ট কৰিছে যিহেতু আজি আমি এইটো পিন্ধিম তাই য'তেই যায় তাই নিজে চিলেক্ট কৰে মই তাইক দেখাই দিওঁ নহ'লে দিগদাৰ কৰে যে এইটো নিপিন্ধোঁ সেইটো নিপিন্ধোঁ তাই এইটো নিজে চিলেক্ট কৰি ল'লে তাৰপিছত তাই হাতখন ভৰাওঁতে অলপ লাগি গ'ল একদম উৎপাত খং উঠিছে দেখিছেনে এতিয়া ৰাবাৰ চিলেক্ট কৰিব কোনডাল পিন্ধিব কোনডাল নিপিন্ধে তাৰপিছত মই নিজৰ চইজতে পিন্ধাই দিছোঁ তাইক চুলিখিনি যিহেতু ইমানেই ডাঠ সেইটো কাৰণে দুকোচাকৈ বান্ধিম কিন্তু তাই মূৰত ছাল এৰিছে গৰমত ঘামি থাকে মূৰটো সেইটো কাৰণে গৰমত মূৰতো অলপ অলপ সৰু সৰু গুটি উঠিছে এতিয়া মই ৰেডি হৈ ল'লোঁ যিহেতু মেখেলা চাদৰযোৰ পিন্ধিছোঁ ইস্ত্ৰি কৰি থোৱা আছিলে কাৰণে ইমান দিগদাৰ নহ'ল গৰমত মেখেলা চাদৰ পিন্ধি বহুত গৰম উঠে তথাপিতো পিন্ধি লৈছোঁ বেটিয়ে আহি মাজে মাজে এটা কথা কৈ থাকে তাৰপাছত মই ইয়েৰিংছযোৰ পিন্ধি লৈছোঁ।
দেখিছে মোৰ ৰেডি হৈ গ'লোঁ। ব'লা বাই বাই। বেগটো দিয়া দিয়া আকৌ ব'লা যাওঁ ব'লা তাৰপিছত আমি এতিয়া ওলাইছোঁ ঘৰৰ পৰা। তেল ডিপুত সোমাইছোঁ যিহেতু তেল ভৰাব লাগিব। বতৰটো আজি অলপ পাছবেলা ঠাণ্ডাই পৰিছে। দেখিছে আমি গৈ আছোঁ যিহেতু আমি চেলেঙাত গৈ আছোঁ। এতিয়া নামটি চাৰিআলি ঘাটি যাম আমি। এতিয়া আমি বৰতল পাইছোঁহি। তাৰপিছত এয়া নামটি চাৰিআলি পামগৈ আৰু। ৰাস্তাটো যে বিৰাট ধুনীয়া। যিহেতু আমি চেলেঙাত গৈ আছোঁ। চেলেঙাটোত আমাৰ হাজবেণ্ডৰ মানে দাদা এজন আছে। তেওঁলোকৰ ঘৰলৈ মই যোৱাই নাই, বিয়া খাব মাতি আছিলে, আহি পাই গ'লোঁ তেওঁলোকৰ ঘৰত। দেখিছে বেটি তাৰপিছত তেওঁ বেটীক এটা নাৰিকল দিছে খাবলৈ কাৰণে। বেটীয়ে দেখি বৰ ভাল পাইছে, কিন্তু এইটো ময়ে খাম, বৰ ভাল পাওঁ। তাইও অলপ খাব বাৰু। এয়া দেখিছে মা আহিছে। তাৰপিছত চাহৰ যোগাৰ হৈ আছে। মই বেটীক যিহেতু মাগৰিবৰ বাদত মই তাইক বিস্কুট খুৱাওঁ। এতিয়া মই বিস্কুট দিম তাইক। বিস্কুট খুজি লৈছোঁ। দেখিছে তাই ৰখি আছে। তাইক কৈছোঁ যে যোৱা মূঢ়াটো লৈ আহিবা। তাই ৰখি আছে, আকৌ গৈছে মূঢ়াটো আনিবৰ কাৰণে। বেটীৰ এটা অভ্যাস বিৰাটেই ভাল, যিহেতু কথা এটা ক'লে তাই বহুত ধুনীয়াকৈ শুনে। এয়া তাই বিস্কুট আৰু পানী লৈ আহিছে, যিহেতু খুৰী হয় এয়া। হ'ব তাৰপিছত পেটটো বিষাই যাব। খাব নি আছে কৰি মায়ে খাব বোলে অলপ নাৰিকল। তাৰপিছত দেখিছে এয়া মোৰ ফেভৰেট বগৰী উলিয়াইছে, নিমখ আচাৰ, যিহেতু পোলাও বনাইছে। এয়া পোলাও। তাৰপিছত পোলাও খোৱা হৈ গ'ল। তাৰপিছত মই তামোল খাই বিৰাটেই ভাল পাওঁ। তামোল মোক দিছে, কিন্তু চাধা চূণ একোৱেই নাখাওঁ। এতিয়া তামোল লগাই খাই ল'ম। তাৰপিছত আমি ঘৰলৈ কাৰণে উভতি আহিছোঁ। ওচৰতে আৰু এজন দাদা আছে, তেওঁলোকৰ ঘৰত সোমাইছোঁ। অলপ দেৰি সোমাই বহি তাৰপৰা আকৌ আমি ঘৰলৈ গৈ আছোঁ। এতিয়া আমি নামটি চাৰিআলি পাৰ হৈ আহিলোঁ। নাজিৰা পাম আৰু। তাৰপিছত ঘৰ আহি পালোঁ। যিহেতু মই তাত গৈ কাপোৰ মেখেলা চাদৰ পিন্ধিটো বেছি দেৰি থাকিব নোৱাৰোঁ, সেইটো কাৰণে চেঞ্জ কৰি ল'লোঁ। যিহেতু চুইজাৰ এযোৰ লগত লৈ গৈছিলোঁ, সেইটো কাৰণে অলপ আৰাম পালোঁ। এয়া দেখিছে আহি আকৌ আমি ৰাতিৰ আহাৰৰ কাৰণে যোগাৰ কৰিব লাগে। যিহেতু প্ৰত্যেকগৰাকী হাউজৱাইফৰ এইটো কামেই হয়। তাৰপিছত আহি পাওঁতে আমাৰ 9টা বাজি গ'ল। মই পটাপট যিহেতু ব্ৰইলাৰ আনি থৈছিলে, সেইটো কাৰণে মই পটাপট বনাই লৈছোঁ। এয়া দেখিছেনে মাজতে বেটী আহিয়ে খেলনা ল'লেই। তাৰপিছত তাই ওচৰৰ সেই খুৰীহঁতৰ ঘৰলৈ গ'ল। এয়া দেখিছে মই খেলনাখিনি ভৰাই থৈ নিদিলে নহ'লে আকৌ যদি এটা খেলনা তাই নাইকিয়া হৈ যায়, আহি যে ইমানেই হুলস্থুল কৰিব মোৰ খেলনাখিনি কি হ'ল সেইটো কাৰণে মই তাইৰ খেলনা খেলাৰ পাছতে মই ভৰাই দিওঁ। তাৰপিছত মই আঁঠুৱাখন পাৰি ল'ম, যিহেতু মই ভাত খাই মেলি আঁঠুৱা পাৰি পেলাই বিৰাট দিগদাৰ পাওঁ। সেইটো কাৰণে ভাত খোৱাৰ আগতে আঁঠুৱাখন ৰেডি কৰি ল'ম, বিচনা পাৰি। এতিয়া বিচনা পাৰি ল'ম, যিহেতু বেটীও খেলি মেলি কৰি থাকে, ইফালৰ পৰা সিফাল বস্তু কৰি থাকে, সেইটো কাৰণে পাৰি দিওঁ। এতিয়া দেখিছে পাৰি আছোঁ। খিৰিকীখন খোলা আছে আমি চাই লৈছোঁ আকৌ, যিহেতু মই বহুত ভয় বাদুৰি হয়।
আঁঠুৱাৰ পৰা হৈ গ'ল। আঁঠুৱা পাৰি লোৱাৰ পিছত মই এতিয়া হাজবেণ্ডৰ ওচৰলৈ যাম, যিহেতু মোৰ লগত হাজবেণ্ড যোৱা নাছিলে, তেওঁ গাড়ী লোড হৈ আছে। চাবলৈ যাম কিমানখিনি কাম আগবাঢ়িছে, যিহেতু বতৰটো বিৰাট বেয়া, সেইটো কাৰণে জল্দি কামবোৰ শেষ হৈ লওক। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, যিহেতু বহুত দীঘল হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই বাই।